Hello everyone, welcome to our channel Cuisine Fusion. মই আজি আৰু এটা নতুন ৰেচিপি লৈ আহিছো। আজি মই লেমন গ্ৰাছ আৰু লোকেল চিকেনৰ এটা ৰেচিপি লৈ আহিছো। তেন্তে আপোনালোকে চাই থাকক মই আজিৰ এই ৰেচিপিটো বনাবলৈ আৰম্ভ কৰো। প্ৰথমতে মই এই লেমন গ্ৰাছখিনি ভালকৈ ধুই লৈছো। এতিয়া এই লেমন গ্ৰাছখিনি যিমান পাৰি মিহিকৈ কাটি লওঁ। এয়া চাওক এতিয়া এই লেমন গ্ৰাছখিনি মোৰ কাটি লোৱা হৈ গৈছে। এতিয়া মই এইখিনি লোকেল চিকেন লৈ লৈছো। এই লোকেল চিকেনখিনি মই ভালকৈ ধুই সাফা কৰি লৈছো। এতিয়া কেৰাহীত এইখিনি মিঠাতেল দি দিছো। তেলখিনি গৰম হৈছে। এতিয়া ইয়াতে পিয়াজ দি দিছো। এই পিয়াজখিনি অকমান সময় ভাজি লওঁ। এই পিয়াজখিনি ভজা হৈ গৈছে। এতিয়া ইয়াতে কাটি ৰখা লেমন গ্ৰাছখিনি দি দিছো। এতিয়া ভালকৈ লৰাই দিও। এতিয়া এই গোটেইখিনিকে অকমান সময় ভাজি লওঁ। এতিয়া এইখিনি এচামুচ আদা আৰু নহৰুৰ পেষ্ট দি দিছো। এতিয়া এইখিনিকো আৰু অকমান সময় ভাজি লওঁ। এতিয়া এই গোটেইখিনি ভালকৈ ভাজি লোৱা হৈ গৈছে। এতিয়া ইয়াতে এই চিকেনখিনি দি দিওঁ। এতিয়া এই গোটেইখিনিকে ভালকৈ মিক্স কৰি দিওঁ। এতিয়া নিজৰ সোৱাদ অনুসৰি অকমান নিমখ দি দিছো আৰু অকমান হালধি পাউডাৰ দি দিছো। এতিয়া এই গোটেইখিনিকে ভালকৈ মিক্স কৰি দিওঁ। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি দিছো। মিডিয়াম ফ্লেমতে ঢাকন এখনেৰে ঢাকি এই চিকেনখিনি 10 মিনিটৰ কাৰণে ভালকৈ সিজিবলৈ ৰাখি থওঁ। এতিয়া 10 মিনিট হৈ গৈছে। এই চিকেনখিনি ভালকৈ লৰাই দিওঁ। এতিয়া ইয়াতে বিলাহী দি দিছো। এইখিনিকো ভালকৈ মিক্স কৰি দিওঁ। এতিয়া আকৌ 5 মিনিটৰ কাৰণে ঢাকন এখনেৰে ঢাকি ৰাখি থওঁ। এতিয়া 5 মিনিট হৈ গৈছে। এই চিকেনখিনি চাই লওঁ। এই চিকেনখিনি এতিয়া ভালকৈ লৰাই দিওঁ। এতিয়া ইয়াতে এইখিনি গৰম পানী দি দিছো। এইখিনি এতিয়া ভালকৈ লৰাই দিওঁ। এতিয়া আকৌ 10 মিনিটৰ কাৰণে ঢাকন এখন দি এই চিকেনখিনি ভালকৈ সিজিবলৈ ৰাখি থওঁ। এতিয়া 10 মিনিট হৈ গৈছে। এইখিনি চাই লওঁ। এতিয়া ভালকৈ লৰাই দিওঁ। এতিয়া ইয়াতে আৰু অকমান গৰম পানী দি দিছো। এতিয়া 3টা জলকীয়া দি দিছো। এতিয়া ভালকৈ লৰাই দিওঁ। এতিয়া আকৌ 5 মিনিটৰ কাৰণে ঢাকন এখনেৰে ঢাকি চিকেনখিনি ভালকৈ সিজিবলৈ দিওঁ। এতিয়া 5 মিনিট হৈ গৈছে। এই চিকেনখিনি ভালকৈ লৰাই দিওঁ।
এতিয়া ইয়াতে অকমান ব্লেক পেপাৰ পাউডাৰ দি দিছো ভালকে মিক্স কৰি দিও এতিয়া ইয়াতে অকমান ধনিয়া পাত দি দিও এইখিনিকো ভালকে মিক্স কৰি দিও এয়া চাওক এতিয়া আমাৰ এই লেমন গ্ৰাছ আৰু লোকেল চিকেনৰ ৰেচিপিটো ৰেডি হৈ গৈছে এইখিনি মই এতিয়া গৰমে গৰমে সাৰ্ভ কৰি লওঁ এয়া চাওক এতিয়া এইখিনি খাবৰ কাৰণে ৰেডি চিকেন এনেদৰে লেমন গ্ৰাছ লগত বনালে খাবলৈ বহুত টেষ্টি হয় আপোনালোকেও কেতিয়াবা ট্ৰাই কৰি চাব পাৰে আজি মই বনোৱা এই লেমন গ্ৰাছ আৰু লোকেল চিকেনৰ ৰেচিপিৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেন্তে প্লিজ লাইক কৰিব কমেন্ট কৰিব মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মোৰ এই চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব যাতে মোৰ আহিব লগা প্ৰত্যেকটো নতুন ভিডিঅ'ৰ নটিফিকেশন আপোনালোকে পাই থাকে থ্যাঙ্কস ফৰ ওয়াচিং